নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ ল'ৰা ছোৱালীয়ে জানো চব্জি খাব বেয়া পায় যদি এইদৰে খুৱাব। এইদৰে খুৱালে নিশ্চয় খাব। আহক আমি কেনেকৈনো বনাইছোঁ এই ৰুটিখন চাওঁ। ৰুটিখন বনোৱাৰ কাৰণে বন্ধাকবি, ৰঙালাও, আলু, গাজৰ লৈছোঁ মই। এইখিনি এইদৰে কাটি লৈছোঁ। আলু আৰু গাজৰ, বন্ধাকবিখিনি ভালদৰে ধুই কুকাৰ এটাত এইদৰে সিজিবলৈ দিম। 4-5টামান চিটি মাৰিব দিব। তাৰপিছত এইদৰে পানী দিব। চিটি মৰাৰ পিছত 4-5টামান চিটি মৰাৰ পিছত গেছটো অফ কৰি থ'ব। অফ কৰি থৈ ঠাণ্ডা হোৱাৰ পিছত নমাই থৈ দিব। এনেকৈ এটা বাচনত পানীখিনি সৰিব দিব। পানীখিনি সৰাৰ পিছত এইখিনি চব্জিখিনি ঠাণ্ডা হ'ব দিব। আৰু পানীখিনি পেলাই দিব নালাগে। দালি বনালে বা চব্জি বনালে দিব পাৰিব পানীখিনি তাৰ লগত। আৰু এইখিনি অলপ গৰম আছে কাৰণে মই এইডালেৰে পিটিকি লৈছোঁ। আৰু এনেকুৱা নাই যদি আপোনালোকে গিলাচেৰেও পিটিকি ল'ব পাৰে, গিলাচৰ তলিখনেৰে ভাল মিহি হয়। ইয়াত আমি এতিয়া আটা দিম। ৰুটি বনাম যিহেতু আটাটো দিবই লাগিব। আটা মই এইখন কৰচেৰে 6 চামুচ দিছোঁ। আপোনালোকে যদি মানুহ কম তেতিয়া কমকৈ বনাব। আমাৰ মানুহ বেছি কাৰণে মই অলপ বেছিকৈ দিছোঁ। এনেকৈ বনাই কিনে খুৱাবচোন আপোনাৰ ল'ৰা ছোৱালীক, নিশ্চয় খাব, খাই ভাল পাব। ইয়াৰ লগত আপুনি ঘুগনি বনাব নাইবা বুটৰ দাইল বনাব। বনাই কিনে এই ৰুটি বনাই আপোনাৰ ল'ৰা ছোৱালীক দিব। দিলে নিশ্চয় খাই ভাল পাব। ইয়াত অলপমান নিমখ দিছোঁ আৰু এই কৰচখনেৰে মই 1 কৰচ ৰিফাইন দিছোঁ। এইখিনি এতিয়া আমি ভালদৰে সানি ল'ম। চাওক এইদৰে সানি ল'ব। সানি লৈ ভালদৰে মাৰি ল'ব। এই আটাখিনি আৰু চব্জিখিনি মিক্স কৰি পেলাই এনেকৈ। যদি পনীয়া হোৱা হেন পায়, মানে বেছি পানী হৈ থকা হেন লাগে, তেতিয়া অলপ আটা ছটিয়াই দি কিনে ভালদৰে মাৰি ল'ব। এইখিনি মই মাৰি লৈছোঁ। এনেকৈ লাড্ডু বনাইছোঁ, দেখিছে নহয়। আপোনালোকে এইদৰে লাড্ডু বনাই ল'ব, মিডিয়াম চাইজ কৰি পেলাই। বনাই কিনে ৰুটিকেইখন বেলি ল'ব। ৰুটিকেইখন এখন এখনকৈ বেলি আগতীয়াকৈ ল'ব পাৰে বা এখন এখনকৈ বেলি পুৰি থাকিব পাৰে। মই এখন বেলোঁ আৰু এখন পুৰোঁ, সেনেকৈয়ে মই কৰোঁ। এইদৰে বেলি লৈছোঁ, দেখিছে নহয়। চব্জি দিয়া বুলি ইয়াত একদম গম নাপায় বা আপোনাৰ ল'ৰা ছোৱালীয়েও গম নাপাব, খায়ো ভাল পাব। এইদৰে বনাই কিনে ল'ৰা ছোৱালীক খুৱাবচোন। ভিটামিনো আছে আৰু খায়ো ভাল পাব। এইদৰে ৰুটি বেলি লৈ এই টাৱাখনত তেল নিদিয়াকৈ মই দুখনমান পুৰিছোঁ। আমি তেল নিদিয়াকৈ খাওঁ। আৰু আপোনালোকে যদি তেল দি খায়, তেল দিও খাব পাৰে। পুৰি বনাই কিনে সৰু সৰু লাড্ডু কৰি পেলাই। মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে, লাইক এটা কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে নহয় ৰুটিবোৰ এখনৰ পিছত এখন মই এইদৰে পুৰি আছোঁ, ধুনীয়াকৈ ফুলিছে। এতিয়া মই আপোনালোকক কেৰাহীত তেল দি কিনে পুৰিও দেখাম। কেৰাহী এটা তেল অলপ বেছিকৈ দিব। দি আমি তেল একদম কম খাওঁ কাৰণে মই তেল অলপ কমকৈ দি আপোনালোকক দেখাইছোঁ। তেল বেছিকৈ দিলে লুচিকেইখন ধুনীয়াকৈ ফুলি যায়। আলহী আহিলেও এইদৰে বনাই কিনে খুৱাবচোন। আলহী খায়ো ভাল পাব, বহুত সোৱাদ লাগে এইদৰে বনাই খালে। এতিয়া বন্ধাকবি যিকোনো চব্জিয়ে ইয়াৰ লগত দিব পাৰে। আপুনি ভালদৰে কেৱল সিজাই ল'ব। সিজাই লৈ ভালকৈ পিটিকি ল'ব। পিটিকি লৈ আটাৰ লগত মাৰিব। মাৰি কিনে এনেদৰে বনাই কিনে খাব। আৰু আলহী অতিথি বা ঘৰৰ মানুহকো এইদৰে বনাই খুৱাব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে, বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব নাপাহৰিব। মোৰ ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ।